হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হ'ল থৰ্ন, থৰ্ন মানে কাইট, এগ মানে কণী, ডিমা বা অণ্ড। তাৰপিছত এগজেল মানে কণীৰ বাকলি। তাৰপিছত আছে য়ক মানে হ'ল কুহুম বা কণীৰ কুহুম। তাৰপিছত আছে প্লাফ মানে নাঙল বা হাল। তাৰপিছত অক্স মানে বলদ গৰু বা ষাঁড় গৰু। তাৰপিছত লেণ্ড মানে হ'ল মাটি বা ভূমি। তাৰপিছত আছে গ্ৰাছ মানে ঘাঁহ বা তৃণ। তাৰপিছত ফিচাৰী মানে পুখুৰী বা মীন মহল বুলি কয়। তাৰপিছত আই মানে হ'ল চকু বা নয়ন। তাৰপিছত আছে ব্লাড মানে তেজ বা ৰুধিৰ। তাৰপিছত আছে ব্লু মানে নীলা ৰং বা নীলিম। তাৰপিছত চেইন মানে শিকলি বা শৃংখল। নেক্সট আছে টেইল মানে হ'ল নেজ বা নেগুৰ। তাৰপিছত আছে বেডমিণ্টন মানে এবিধ খেল। গাৰ্লিক মানে নেহুৰ বা ৰচুন বুলিও কয়। তাৰপিছত আছে লক মানে হ'ল তলা বা সঁচাৰ। তাৰপিছত আছে বক্স মানে বাকচ বা বাখৰ বুলি কয়। তাৰপিছত স্পাইচ মানে মছলা। শেষত চুইটছ মানে হ'ল মিঠাই। তো বন্ধু আজি এইখিনিয়ে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।